আয়ো কি যে হ'ল যেতিয়া তেতিয়া ৰাতিপুৱা গধূলি দুপৰীয়া আবেলি সময় নাই বৰষুণ খালি বৰষুণ কি যে হ'ব আৰু দেই উপায় নাইকিয়া হৈছে আৰু পায় গোটেইখন পেনেক পানী বোকা ঘৰৰ ভিতৰত গোন্ধ কাপোৰৰ মলমলনি ৰাম ফেন কিখনেহে জানিছে আৰু ক'ত আহি ফচিলোঁ বোলো আমি আৰু লাও বোপাও দেখিছানে কেনে কৰি কৰোণা মহামাৰীৰ সময়ত যেনে তেনে শাক পাত দুখিলা খাই মেলি তৰি থাকোঁ বুলি ভাবোঁতেই কৰি আছিলোঁ উপায় গোটেইখন বৰষুণে দাহি মৰি নিলে আৰু এতিয়া 2-4টামান ক'ৰবাত হৈছে নেকি তাকে জুমি জামি চাইছোঁ নাই দূৰলৈ দেখিবলৈ নাই গোটেইখন পানী আয়ো ৰাম কি যে হ'ব দুটামান আছিলে পাই যোৱা বছৰে কিন্তু দেই তহঁতি আকৌ এতিয়া বুলি ভাবি পেলাই নাভাবিবি আৰু বুলিব এইখন কৰোণা সময়ত ক'ত ঘূৰি ফুৰিছে যোৱা বছৰে বৰ ভাল লাগিছিলে দেখি পেলাই এনেকুৱা সময়তে ওলাই গৈছিলোঁ আমি সেয়া ভূটানৰ গেলেফু ফালে চিংকেইটা আৰু ইয়াত এবছৰ হ'ল বুজিছনে এয়া থৈছোঁ আৰু গেলেকটো কিমান থৈ দিম আৰু বুলিবোৰ এতিয়া ভাবিলোঁ এতিয়া একো বিচাৰিয়ে পোৱা নাই টপিকেই বিচাৰি পোৱা নাই বুজিছনে সেইকাৰণে ইমান দিন ভিডিঅ' চিডিঅ' একো দিব পৰা নাই তাকে বোলো আৰু এইখিনি দেখিবলৈও কিবা এটা ভাল লাগে তহঁতি এতিয়া দেখি কেনেকুৱা পাইছ নাজানো কিন্তু ওচৰৰ পৰা দেখিবলৈ যে বিৰাট ভাল লাগিছিলে জান কেতিয়াবা আহিলে সময় সুবিধা মাৰিলে সকলোৱে আৰু যাব লাগে আৰু অৱশ্যে ফুৰা চকা কৰিব লাগে আৰু কৰেও সকলোৱে বোলে কথাতে কথা এটা আছে নহয় বুলিব দহটাই ফুৰে যি দহ কথা নানা কথা শুনিয়ে ভুল চুলো গৈছে চাগে দেই মই ডাইৰেক্ট নদী পটাপটকৈ কৈছোঁ যে কি কৈছোঁ আৰু তথাপিও এই ভাল দিনবোৰ যে কেতিয়া আহিব এনেকৈ আকৌ যে খোলা আকাশৰ তলত মুক্ত মনে একদম নিশ্চিন্ত মনে বতাহ লৈ কেতিয়া যে ঘূৰিম আৰু আমি ন এই ভাল দিনবোৰ আহক বুলি ভাবিছোঁহে কিন্তু নাহে দেখোন